আকাশবাণী গুৱাহাটীৰ FM মহাবাহু নিবেদন কৰা হৈছে আকাশবাণী গুৱাহাটী আৰু অসম সাহিত্য সভাৰ যুটীয়া উদ্যোগত প্ৰস্তুত কৰা অনুষ্ঠান আইতাৰ সাধু ৰেডিঅ'তে শুনো। পৰিকল্পনা ৰাজীৱ বৰুৱাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। এবাৰ সাধুৰ এজাত আইতাৰ সাধু ৰেডিঅ'তে শুনো। আজি এয়া প্ৰথম খণ্ড, ঢোঁৰাকাউৰী আৰু টিপচী চৰাই। এক বোলে ঢোঁৰাকাউৰী আৰু এটা টিপচী চৰাই আছিল। সিহঁত দুয়ো সখী বান্ধিলে। এদিন দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল। এনেতে দেখিলে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে। তাকে দেখি ঢোঁৰাকাউৰীয়ে টিপচীক ক'লে, সখী সখী চোৱাচোন, সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ'দত মেলি দিছে। এথাপ মাৰি আমি আনোহক আহা। এৰা আনোহক আহা। টিপচীয়েও এই বুলি মাত দিলত ঢোঁৰাকাউৰীয়ে ক'লে, কিন্তু সখী এটা কথা, মই ঠোঁটত যিমান ধান আনিম তুমিও যদি সিমান আনিব নোৱাৰা তেনেহ'লে মই তোমাক খাম, আৰু তুমি যিমান আনিবা ময়ো যদি আনিব নোৱাৰোঁ তেন্তে তুমি মোক খাবা। ঢোঁৰাকাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে, মইতো তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই। সেই দেখি বুজিছোঁ সি মোক খাবলৈ বুদ্ধি পাতিছে। বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ খায়। ইয়াকে ভাবি টিপচীয়ে উত্তৰ দিলে, বাৰু সখী সেয়ে হওক। ঢোঁৰাকাউৰীয়ে ক'লে, তেন্তে তুমি আগেয়ে থাপ মাৰি আনা। টিপচীয়ে উত্তৰ দিলে, নহয় সখী তুমি আগেয়ে আনা। কাউৰীয়ে ক'লে, তুমিহে আগ হ'ব লাগে, মই তোমাৰ পিছতহে। এই কথা শুনি টিপচীয়ে তাৰ এখুদমান ঠোঁটেৰে থাপ মাৰি এঠুট ধান আনিলে। কিন্তু সি নিচেই তাকৰ। তাৰপিছত ঢোঁৰাকাউৰীয়ে থাপ মাৰি ইমান ধান আনিলে যে টিপচীয়ে অনা ধানতকৈ সি অনেক গুণেই সৰহ। ঢোঁৰাকাউৰীয়ে ধান আনিয়েই মাত লগালে, সখী মই এতিয়া তোমাক খাব পাওঁ। টিপচীয়ে উত্তৰ দিলে, নিশ্চয় পোৱা। সেই দেখি তুমি মোক খাবা, কিন্তু তাৰ আগেয়ে তুমি মোৰ এটা কথা ৰাখিব লাগিব। তুমি সততে মৰাশ খাই ফুৰা, সেইবাবে তোমাৰ ঠোঁটটোত বৰ বেয়া গোন্ধ। বাৰু সখী তোমাৰ কথা ৰাখিম। মই এতিয়াই মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোঁগৈ। ঢোঁৰাকাউৰীয়ে এই বুলি কৈ উৰি গৈ সাগৰৰ কাষ পাই সাগৰক মাতিলে, সাগৰ ককাই, অ' সাগৰ ককাই। সাগৰে উত্তৰ দিলে, কি হৈছে? ঢোঁৰাকাউৰীয়ে ক'লে, দে পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। সাগৰে উত্তৰ দিলে, কিহতকৈ দিম? যদি কিবা পাত্ৰ এটা দিব পাৰা তেন্তে দিব পাৰোঁ। সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ঘৰলৈ গ'ল। কুমাৰক কাউৰীয়ে মাত লগালে, কুমাৰ ককাই ঘৰত আছেনে? কুমাৰে উত্তৰ দিলে, আছোঁ, কিবা কৈছে? কাউৰীয়ে ক'লে, দে টেকেলি, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। কুমাৰে ক'লে,
মোৰ ঘৰত গঢ়া টেকেলি নাই। যদি অলপমান মাটি আনি দিব পাৰা তেন্তে মই টেকেলি গঢ়ি দিব পাৰোঁ। কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ ওচৰলৈ গৈ এইবাৰ মাটিক ক'লে, দে মাটি দিওঁ কুমাৰক গঢ়ক টেকেলি, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। মাটিয়ে উত্তৰ দিলে, মই নিজে কেনেকৈ দিম? যদি কিবা উপায়েৰে খান্দি নিব পাৰা নিয়া। মাটিৰ সমিধান পাই কাউৰীয়ে মহৰ ওচৰ পালেগৈ। সি মহক মাত লগালে, দে শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। মহে উত্তৰ দিলে, মই নিজে মোৰ শিং কেনেকৈ দিম? যদি কিবা উপায়েৰে নিব পাৰা নিয়া। মহৰ এই কথা শুনি কাউৰীয়ে গৈ কুকুৰৰ ওচৰ পালেগৈ। কুকুৰৰ ওচৰ পাই কুকুৰক ক'লে, মাৰ মহ নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। কুকুৰে উত্তৰ দিলে, আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই। সেই দেখি মোৰ গাত বল কমি গৈছে। তুমি যদি গাখীৰ খুৱাব পাৰা তেন্তে মই মহ মাৰি দিব পাৰোঁ। এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ গাইক ক'লে, দে গাখীৰ খুৱাওঁ কুকুৰক, বান্ধক বল মাৰক মহ, নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। গায়ে উত্তৰ দিলে, মই বুঢ়ী হৈছোঁ, ভালেমান দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই। তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ আনি দিব পাৰা তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম। গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক ক'লে, দে ঘাঁহ খুৱাওঁ গাইক, ওলাওক গাখীৰ খুৱাওঁ কুকুৰক, বান্ধক বল মাৰক মহ, নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। ঘাঁহে উত্তৰ দিলে, মই কেনেকৈ ঘাঁহ দিম? যদি কাটি নিব পাৰা নিয়া। ঘাঁহৰ কথা শুনি কাউৰীয়ে কমাৰৰ ঘৰ পালেগৈ। বাহিৰৰ পৰাই কাউৰীয়ে কমাৰক মাত লগালে, কমাৰকাই ঘৰত আছেনে? কমাৰে উত্তৰ দিলে, আছো কাউৰী ভাই, কি সকামত বা আহিলা? কাউৰীয়ে উত্তৰ দিলে, দে খন্তি কাটো ঘাঁহ, খুৱাওঁ গৰুক ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক বান্ধক বল মাৰক মহ, নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। কমাৰে ক'লে, মোৰ জুইকুৰা নুমাই গ'ল। যদি মোক জুই অলপ আনি দিব পাৰা তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ। কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰে এঠাইত জুইৰ ধোঁৱা ওলাইছে। সেই দেখিয়েই সি উৰি গৈ সিপাৰ পালেগৈ। দেখিলে এজনী বুঢ়ীয়ে ধান সিজাই আছে। বুঢ়ীৰ ওচৰ চাপি কাউৰীয়ে ক'লে, আই মোক অলপ জুই দিব পাৰানে? বুঢ়ীয়ে উত্তৰ দিলে, কিহত কৈ দিম? কাউৰীয়ে ক'লে, মোৰ ডৌকাৰ ভিতৰতে বান্ধি দিয়া। বুঢ়ীয়ে তাকে কৰিলে। কাউৰীয়ে জুইৰ আঙঠাৰ টোপোলাটো ডেউকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোঁতে ডেউকাত বতাহ লাগি জ্বলি উঠিল আৰু ডেউকা পুৰি গ'লত সি মাছ সাগৰতে মৰি থাকিল। ইফালে টিপচীয়ে মনে মনে কাউৰীৰ পাছে পাছে আহি আগৰে পৰা গুৰিলৈকে এটাইবোৰ লক্ষ্য কৰি আছিল। শেষত কাউৰীৰ এনে মৃত্যু দেখি সি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আন এজোপা গছৰ ডালত পৰিলগৈ। আৰু মূৰো কাপোৰ কানি ক'লা হ'লত
ময়ো গুচি আহিলোঁ। ঢেকীয়াই মেলিলে থোৰ, মোৰ কথাৰ পৰিল উৰ, তামোলে মেলিলে দাবী, কোন কলৈ যাবি, এ ক'লা মেকুৰীৰ বগা কাণ, ডাকি বোলা ৰাম ৰাম। এইবাৰ সাধুৰ এজাত। আইতাৰ সাধু ৰেডিঅ'তে শুনো। আইতাৰ সাধু ৰেডিঅ'তে শুনো। অসম সাহিত্য সভা আৰু আকাশবাণী গুৱাহাটীৰ যুটীয়া উদ্যোগত প্ৰস্তুত কৰা অনুষ্ঠানলানিৰ প্ৰথম খণ্ডটি শুনিলে। পাঠ কৰিলে জোনালী বৰুৱাই। নাট্যাংশত অংশগ্ৰহণ কৰিলে দেৱাঞ্জনা বৈশ্য, লুইচিন্যা বৰচেতিয়া, ৰাজীৱ বৰুৱা, সত্যজিৎ গগৈ আৰু ইন্দ্ৰজিৎ দাসে। শীৰ্ষগীতৰ সংগীত উৎপল বৰাৰ, শীৰ্ষগীতৰ কণ্ঠ প্ৰতিষ্ঠা বৰা আৰু ঋদ্ধিমান বৰাৰ। পৰিকল্পনা ৰাজীৱ বৰুৱাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আইতাৰ সাধু ৰেডিঅ'তে শুনো অনুষ্ঠানলানিৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।